নমস্কাৰ বন্ধুসকল আজি আমি চাপট গ্ৰামৰ 2 নম্বৰ ৱাৰ্ড ইয়াতে লগৰে হয় ধ্ৰুৱ বাক্সি তেখেতৰ ঘৰত এডাল সাপ সোমাই আহিছে মোক এতিয়া ফোন কৰিলে তো আপোনালোকে চাই থাকক এই ভিডিঅ'টো কি সাপ আছে আপোনালোকক আমি দেখুৱাই আছোঁ এগুলো কি পুরো ফ্যানের দিছিস বন্ধুসকল আপোনাৰ চাব পাৰিছে এইডাল হৈ আছে ব্ৰঞ্জ বেক ট্ৰী স্নেক যাক কাৰখলা অসমীয়াত কাৰখলা আৰু বেংগলীত লাউডগা বলে নে এটাকে কি লাউডগা বলে সুতানুলি লাউডগা এই নামেৰে জনাজাত এইটো এটা নন ভেনমাছ সাপ হয় তো এডাল নন ভেনমাছ সাপ হয় যথেষ্ট পৰিমাণে ইয়াতে ফেনাইল দিয়া হৈছে সেইকাৰণে সাপডাল অলপ কি হৈছে তো বন্ধুসকল আমি ৰেস্কিউ কৰোঁ জানা দিয়া যাতে বাকি অল্প চাপা সবাই তারা করে সাতটারে কোন দিকে ওইদিকে যাও ওইদিকে ওই জানাটা আটকে দেখো কখন এটা দিয়ে বুঝি দাও পৌঁছা দাও কোন দিকে গেছে ওই যে তোমার দিকে ওই কিনারে আছে ওই পায়াটা টানা দেন ওটা দিয়া স্টিকটা দিয়ে টানা কিনা দেখা যায় এটা চিপতে মাথা ধরে গেছে আমার ফেনাইলে লাভ করে রাখো ভিডিও কি কম আছে সব দেখা যায় হ্যাঁ নড়লো আস্তে 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 কোন দিকে এই যে মার টানো এখন টানো আস্তে আস্তে শোনো কথা চাব পাইছে এটা হৈ আছে ব্ৰঞ্জ বেক ট্ৰী স্নেক যাক আমি কাৰখলা আৰু সুতানুলি বঙালীত কয় এইটো এডাল নন ভেনমাছ সাপ হয় এডাল সাপৰ কোনো ধৰণৰ বিষ নাই একে স্নান কৰি যাবে বন্ধুসকল ইয়াতে ফেনাইল অলপ বেছি পৰিমাণৰ পৰি গৈছে কাৰণে বন্ধুসকল এই সাপ লৈ পেলাই আমাৰ বহুত ধৰণৰ ভুল ধাৰণা আছে বহুতে কয় যে এইডাল সাপ অকল মূৰতহে কামোৰে আৰু কি কৰে কি জানি কয় বলাই থাকে লাফে না না মাথায় কামড়ায় হ্যাঁ উড়ে উড়ে
বন্ধুসকল বহুতে কয় যে এইডাল সাপ উৰি যায় গছে 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 উৰি যায় আৰু মূৰতহে কামুৰে, কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কি কথা নহয়, এইবোৰ ভুল কথা। আচলতে ইয়াক উৰিবলৈ ইয়াৰ কোনো ধৰণৰ পাখি নাই, সেইকাৰণে আৰু ৰেপটাইল কেতিয়াও উৰিব নোৱাৰে। এইবোৰ সাপ অকল জঁপিয়াই আহে এডাল গছৰ পৰা আৰু এডাল গছত এটা দূৰলৈকে জঁপিয়াব পাৰে। আৰু এইডাল সাপৰ কোনো ধৰণৰ বিষ নাই, এইডাল সাপ কামুৰিলে আমাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। তো যিহেতু ফেনাইল বহুত বেছি পৰিমাণৰ ঘৰত দিয়া হৈছিল, বাল্টি লাইন এটা নাকি তো ইয়াক অলপ পানী দি ধুৱাই দিলোঁ। সুতানুলি বলে এই সাপের কোনো ধরনের বিষ নাই, আমাদেরকে যদি কামড়ায় এসব কিছু হবে না, আমাকে বলে না কাউকে, কোনো মানুষের কোনো ক্ষতি হবে না, কোনো ধরনের এই সাপের বিষ হয় না। বহুত ধুনীয়া এডাল সাপ, ইয়াৰ জিভাডাল ৰঙা হয়। জিভাডাল ৰঙা হয় আৰু আপোনাৰ এইটো কলব্ৰিড ফেমিলিৰ পৰা বিলং কৰে, মানে কলব্ৰিড ফেমিলিৰ হয়, যিটো সাপৰ কোনো ধৰণৰ বিষ নাই, ব্ৰঞ্জ বেক ট্ৰি স্নেক। এটাকে সুতানুলি বলে, বাংলাতে সুতানুলি বলে। মনত আপোনালোকে চাব পাৰিছে এইডাল সাপক, আপোনালোকে এইডাল সাপৰ পৰা একো ভয় লগা একো কথা নাই। আৰু এনেকুৱা সাপ বচোৱা আমাৰ কাম, সাপৰ লগত মানুহকো বচোৱা আমাৰ কাম। চ' আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব আৰু সাপৰ বিষয়ে যিমানখিনি নজনা তথ্য আমাৰ ভিডিঅ'ৰ পৰা পাব। আজিকালি ভিডিঅ'টো এইখিনিতে, আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে জয় হিন্দ, জয় ভাৰত।